নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে খবৰ চাগৈ। আজি যিহেতু গুৰুবাৰ আৰু আমি নিৰামিষ ভাত খাওঁ, সেই নিৰামিষ ভাতৰ থালিখন মই কেনেকৈ সজালোঁ তাৰে অকণমান আপোনালোকক দেখাম বুলি ভাবিছোঁ। এইখন মোৰ নিৰামিষ ভাতৰ থালি আৰু ইয়াতে মই ফ্ৰেঞ্চবিন আলু ভাজি ল'লোঁ, এইফালে বেঙেনা আলু পিটিকা কৰি ল'লোঁ, এইফালে দুটামান পিঁয়াজি বনাই ল'লোঁ আৰু দুটুকুৰামান তিয়ঁহ মই চালাড কৰি ল'লোঁ। এইফালে আছে আচাৰ আৰু এইফালে দালি আৰু কচু বনাই ল'লোঁ মই, আৰু এইফালে এটা পকা জলকীয়া, এটুকুৰা নেমু আৰু এটুকুৰা পিঁয়াজ মই ধুনীয়াকৈ সজাই ল'লোঁ। আজি মোৰ নিৰামিষ ভাতৰ থালিখন মই এইদৰে সজাই ল'লোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি